জুবিন গাৰ্গ কেৱল আমাৰ পৰিয়ালৰ সদস্য নাছিল। জুবিন গাৰ্গ আছিল অসমৰ। অসমৰ ৰজা আছিল প্ৰতিগৰাকী অসমীয়াৰ হৃদয়ৰ। ছিংগাপুৰৰ আদালতৰ শুনানিৰ প্ৰথমটো দিনত ভোগালী বিহুৰ দিনটোত অসমীয়াই দাবী কৰিছিল জুবিন গাৰ্গৰ পৰিয়ালৰ সদস্য, বিশেষকৈ ৰজাৰ পত্নী গৰিমা শইকীয়া গাৰ্গ ভাৰ্চুৱেলি হলেও আদালতৰ আগত উপস্থাপন কৰিব লাগিছিল জুবিন হত্যাৰ তথ্য। ছিংগাপুৰ আদালতত চলি থকা জুবিন হত্যাৰ গোচৰত সহযোগিতা কৰাটো। কিন্তু সেই দিনটোত গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত এখন অসমীয়া চিনেমাৰ বিষয়েহে প্ৰমোচন কৰাৰ বিষয়ক লৈ বিভিন্নজনে বিৰূপ মন্তব্য কৰি আহিছিল সামাজিক মাধ্যমত। অসমৰ ৰজা জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত শেহতীয়াকৈ ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতে শুনানি প্ৰদান কৰিছিল। আদালতে উল্লেখ কৰিছে পানীত নমাৰ পূৰ্বে জুবিন গাৰ্গে অধিক পৰিমাণৰ সুৰাপান কৰিছিল। ইয়াৰ উপৰিও তেওঁ লাইফ জেকেট পৰিধান কৰা নাছিল, যাৰ বাবে পানীত ডুবি মৃত্যু হৈছিল জুবিন গাৰ্গৰ। ইয়াৰ পাছতে শেহতীয়াকৈ ৰজাৰ পত্নী গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। গৰিমা শইকীয়া গাৰ্গে সামাজিক মাধ্যম যোগে জনাইছে, আমি এই লেখাটো অসমৰ ৰাইজ, অসম চৰকাৰ আৰু জুবিন গাৰ্গক ভাল পোৱা সকলোৰে আগত স্বচ্ছতা, মৰ্যাদা আৰু সত্যৰ মনোভাৱেৰে আগবঢ়াইছো। 2025 চনৰ 19 ছেপ্টেম্বৰত ছিংগাপুৰত জুবিন গাৰ্গক হেৰুৱাৰ পৰা আমাৰ পৰিয়ালটো এক শোক, শোক আৰু গভীৰ ব্যক্তিগত আঘাতত জীয়াই আছে। এই ক্ষতি হঠাৎ হৈছিল, অতি দুখজনক আৰু আৱেগিকভাৱে আমি ভাগি পৰিছিলো। সেই প্ৰথম অৱস্থাত আমাৰ পৰিয়ালটো গভীৰভাৱে শোকত ভাগি পৰিছিলো, যাৰ বাবে তাৎক্ষণিক আইনী পদক্ষেপ ল'ব পৰা অৱস্থাত নাছিলো। কেইটামান দিনৰ পাছত যেতিয়া সামাজিক মাধ্যম আৰু টিভিত ছিংগাপুৰৰ ৰিয়টৰ ভিডিঅ' দেখা পাওঁ, তেতিয়াহে পৰিয়ালে জানিব পাৰে এই মৃত্যু স্বাভাৱিক নহয়। ভিজুৱেলৰ পৰা সন্দেহ হৈছিল, যাৰ বাবে পাছত আমি এফআইআৰ দাখিল কৰিলো। 14 জানুৱাৰীত ছিংগাপুৰৰ কৰ্ণাৰ্ছ আদালতত হোৱা শুনানি সন্দৰ্ভত গৰিমা শইকীয়া গাৰ্গে মন্তব্য কৰে, আমাৰ পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্য মনোজ কুমাৰ বৰঠাকুৰে যোৱা 14 জানুৱাৰীত উপস্থিত দুজন ৰাজ্যিক অভিযুক্তৰ সহায়ত ছিংগাপুৰত সন্মানীয় কৰ্ণাৰ্ছৰ সন্মুখত এক বিশদ বিবৃতি দাখিল কৰে। ইয়াত সেই দিনটোত জুবিনৰ আউটিঙৰ পৰিকল্পনা, সেই সময়ত জুবিনৰ শাৰীৰিক আৰু চিকিৎসাজনিত অৱস্থা, ইয়টত সুৰক্ষাৰ ব্যৱস্থা, কি পৰিস্থিতিত তেওঁ সাগৰত প্ৰৱেশ কৰিছিল, সেই মুহূৰ্তত কোৱা কথাবোৰ, তেওঁৰ সমস্যা হৈ থকাৰ সময়ত ওচৰৰ মানুহবোৰৰ প্ৰতিক্ৰিয়া, এই সকলোবোৰ বিষয় সম্পৰ্কে নিৰ্দিষ্ট বাস্তৱিক প্ৰশ্নসমূহ ৰেকৰ্ডত ৰখা হৈছিল। সামাজিক মাধ্যমত গৰিমা শইকীয়া গাৰ্গে উল্লেখ কৰিছে, আমাৰ পৰিয়ালে তেওঁলোকৰ বাবে উপলব্ধ প্ৰতিটো বৈধ পথ অন্বেষণ কৰিছে। কোনো সংকোচ আৰু আপোচো নাথাকিব। প্ৰতিটো পদক্ষেপ অধ্যৱসায়, মৰ্যাদা আৰু দেশৰ বিধানৰ প্ৰতি বিশ্বাসেৰে লোৱা হৈছে। জুবিন কেৱল আমাৰ পৰিয়ালৰ সদস্য নাছিল, তেওঁ অসমৰ আছিল। তেওঁ ইয়াৰ মানুহ, ইয়াৰ সংগীত আৰু ইয়াৰ আৱেগিক স্মৃতিৰ অন্তৰ্গত আছিল। সেয়েহে উত্তৰ বিচৰা লাখ লাখ লোকৰ যন্ত্ৰণা বুজি পোৱাটো গুৰুত্বপূৰ্ণ। আমি মাত্ৰ এটা বস্তুহে বিচাৰি আছো, যে সমগ্ৰ সত্যটো, প্ৰতিটো কাৰ্য, প্ৰতিটো শব্দ, হেৰুৱা প্ৰতিটো মুহূৰ্ত সম্পূৰ্ণ আৰু স্বচ্ছভাৱে পৰীক্ষা কৰা হওক আৰু দোষীক সৰ্বোচ্চ পৰ্যায়লৈ শাস্তি দিয়া হওক। আৰু তাৰ বাবে আমি উপলব্ধ প্ৰতিটো আইনী পথত আগবাঢ়িম, গম্ভীৰভাৱে, ধাৰাবাহিকভাৱে আৰু সৎভাৱে। প্ৰাণৰ শিল্পীগৰাকীৰ ন্যায়ৰ দাবীত আপুনিও লিখক #JusticeForJubin Garg। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ ডেইলি আছাম ডিজিটেল।